নমস্কাৰ আজি আমি আলোচনা কৰিম আগন্তুক আসাম পুলিচ এবিউবি কনষ্টেবলৰ লিখিত পৰীক্ষাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ আৰু ইন্টাৰেষ্টিং ম্যাথছৰ কেইটামান এমসিকিউ প্ৰথমটো প্ৰশ্ন আটাইতকৈ ডাঙৰ 7 অংকযুক্ত আৰু আটাইতকৈ সৰু 4 অংকযুক্ত সংখ্যাৰ পাৰ্থক্য কিমান বহুতেই ইন্টাৰেষ্টিং এটা কোৱেশ্চন হয় আৰু সহজ হয় যদি আপুনি বুজি যায় একেবাৰে সহজ এটা প্ৰশ্ন আটাইতকৈ ডাঙৰ 7 অংকযুক্ত সংখ্যাটো কি হয় আমি লিখি লওঁ 9999999 সাতটা 9 আছে অৰ্থাৎ এটো হল এটা আটাইতকৈ ডাঙৰ 7 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 4 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি হয় 1000 হয়নে 1000 এটো হয় আটাইতকৈ সৰু 4 অংকযুক্ত সংখ্যাটো যদি বিয়োগ কৰা হয় পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগিব যেটো হ'ব হেতু হৈ যাব আমাৰ আনসাৰটো গতিকে ইয়াত 999 ইয়াত 9 ৰ পৰা গলে 8 999 অৰ্থাৎ 999899 অপচন ডি ত আছে গতিকে অপচন ডি টো হৈ যাব আমাৰ কারেক্ট আনসার নিশ্চয় বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন -1 ক 100 বাৰ পূৰণ কৰিলে ফলাফল কি হ'ব আপুনি ইয়াত কি কৰিব কোৱেশ্চনটো যদি ভালদৰে আপুনি চোৱা নাই তেতিয়া হলে কি কৰিব -1 ক 1 ৰ লগত পূৰণ কৰি দিব আৰু আনসাৰটো আপুনি -100 বুলি লিখি দিব কিন্তু এটো সম্পূৰ্ণৰূপে ভুল হয় অপচনত আছে যদিও সম্পূৰ্ণৰূপে ভুল হয় এটো নহয় আনসাৰটো কেনেকুৱা ধৰণৰ হ'ব চাই লওক ইয়াৰ আগতে আপুনি এটা কনসেপ্ট বুজিব লাগিব যে মাইনাস আৰু মাইনাস পূৰণ কৰিলে সদায় প্লাস হয় আকৌ মাইনাস প্লাস পূৰণ কৰিলে সদায় মাইনাস হয় প্লাস মাইনাস পূৰণ কৰিলে সদায় মাইনাস হয় আকৌ প্লাস আৰু প্লাস যদি পূৰণ কৰো আমি সদায় প্লাসে পাম এই কনসেপ্টটো আমি সকলোৱে জানো আৰু আগতে শিকি আহিছো এতিয়া চাব ইয়াত এই কনসেপ্টটো ইউজ হ'ব আপুনি চাওক যে -1 ক 100 বাৰ পূৰণ কৰিব দিছে -1 ক 100 ৰ লগত পূৰণ কৰিব দিয়া নাই কিন্তু ইয়াত -1 100 বাৰ পূৰণ কৰিব লাগিব -1 ক 100 ৰ লগত নহয় -1 100 বাৰ পূৰণ কৰাৰ ফলত যেটো পূৰণফল হ'ব হেতুই আনসাৰ হ'ব এতিয়াতো 100 বাৰ পূৰণ কৰাটো আমাৰ পক্ষে সম্ভৱ নহয় এনেদৰে 100 বাৰ যদি আমি পূৰণ কৰো আমাৰ কপিটো নাতে আকৌ পূৰণ কৰাটো বহুত টাইম কনজিউমিং হ'ব ইয়াৰ কাৰণে এটা শৰ্ট ট্ৰিক আছে হেতু হল যে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস এনেদৰে হৈ থাকে ইয়াত কেইটা মাইনাস আছে তিনিটা মাইনাস পূৰণ কৰাৰ ফলত কি পাই আছো আমি এটা মাইনাস পাই আছো মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস আকৌ চাব যদি মাইনাস ইনটু মাইনাস ইনটু মাইনাস ইনটু ইনটু মাইনাস ইয়াত 4টা মাইনাস আছে পূৰণ কৰাৰ ফলত কি পাম মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস গতিকে আমি কি পাই আছো প্লাস পাই আছো ইয়াত চাব যেটো মাইনাসৰ সংখ্যা আছে এটো 3টা আছে 3টা মাইনাস আছে তাৰ ফলত আমি কি পাই আছো এটা মাইনাস পাই আছো ইয়াত কি কৈছে 100 বাৰ 100 এটা যুগ্ম সংখ্যা হয় অৰ্থাৎ 100টা মাইনাস যদি আমি পূৰণ কৰো তেতিয়া এইটোৰ হিচাপত গলে আমি প্লাস পাম হয়নে এইটোৰ হিচাপত যদি যাও আমি এইটোৰ হিচাপত আমি প্লাস পাই আছো আকৌ যদি ইয়াত অযুগ্ম সংখ্যা এটা থাকিলে হয় যদি 100 এবাৰ পূৰণ কৰিব কলে হয় তেতিয়া আমি মাইনাস এটা পালো হয় আনসাৰত কিন্তু ইয়াত যুগ্ম সংখ্যা হয় সেই কাৰণে যেটো মাইনাসৰ সংখ্যাটো আছে এটো যুগ্ম সংখ্যা হয় গতিকে আমি প্লাস পাম লাষ্টত ইয়াত অপশন এ আৰু সি এই দুটাতে প্লাস আছে কিন্তু চাব যদি 1 ক আমি যিমান বাৰে পূৰণ নকৰো 1 1 গুণ 1 যদি 100 বাৰো পূৰণ কৰো 1 ক তেন্তে ফলাফল আমি কি পাম একেই পাম যদি 1000 বাৰো পূৰণ কৰো তেতিয়া একেই পাম গতিকে আমাৰ আনসাৰ এ টো হৈ যাব কারেক্ট অৰ্থাৎ 100 বাৰ মাইনাস পূৰণ কৰাৰ ফলত আমি প্লাস পাই আছো লগতে 100 বাৰ পূৰণ কৰাৰ ফলত আমি 1 এটা পাই আছো গতিকে অপচন এ টো হৈ যাব আমাৰ কারেক্ট আনসাৰ বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 ইয়াত কৈছে যে 3207 into 1 to 12 into 17 into 13 গুণ কৰাৰ ফলত মানে পূৰণ কৰাৰ ফলত এককৰ স্থানৰ অংকটো কি হ'ব এককৰ স্থানৰ অংক আপোনালোকে নিশ্চয় বুজি পায় 3207 এটা সংখ্যা আছে এটো এককৰ স্থানৰ সংখ্যাটো এটো হ'ব এটো সাইডৰ পৰা আমি কাউন্ট কৰিম একক দশক শতক হাজাৰ এনেদৰে তেন্তে এককৰ স্থানৰ পূৰণ এই সংখ্যাকেইটা পূৰণ কৰাৰ ফলত আমাৰ পূৰণফলৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব হেতু উলিয়াব দিছে আমি গোটেইখিনি এটো শৰ্ট ট্ৰিক এটা আছে গোটেইখিনি আমি পূৰণ কৰিব নালাগে আমি ইয়াৰ এককৰ স্থানৰ সংখ্যাকেইটা বা অংককেইটা আমি পূৰণ কৰিম তাৰ ফলত যেটো পূৰণফল হ'ব সেই পূৰণফলৰ যেটো এককৰ স্থানৰ অংকটো পাম হেতুই হৈ যাব আমাৰ ইয়াৰ কারেক্ট আনসাৰটো এটো 2307 ইয়াৰ এককৰ স্থানত আছে 7 আৰু ইয়াত 12 ৰ এককৰ স্থানত আছে 2 17 ৰ এককৰ স্থানত আছে 7 আৰু 13 ৰ এককৰ স্থানত আছে 3 বুজি পাইছে এইখিনি আমি অংককেইটা লিখি লৈছো 7 2
7 আৰু 3 চাব 2 7 গুণ 14 14 এই 14ৰ এককৰ স্থানত আছে 4 এই 4 লগত এইটো পূৰণ কৰিম আমি 4 7 গুণ 28 7 4 গুণ 28 হয় এই 28ৰ এই 8টো আছে এককৰ স্থানত এইটোৰ লগত আমি 3টো পূৰণ কৰিম 8 3 গুণ 24 24 হৈ আছে আনসাৰটো গতিকে এই 24ৰ এককৰ স্থানত কি আছে 4 গতিকে আমাৰ আনসাৰটো হৈ যাব অপচন সি 4টো কাৰেক্ট হৈ যাব বুজি পাইছে নিশ্চয় মানে আমি যিকেইটা সংখ্যাটো দিয়া আছে তাৰ এককৰ স্থানৰ সংখ্যাকেইটা পূৰণ কৰিছো পূৰণ কৰাৰ ফলত যেটো পূৰণ ফলটো আহিছে তাৰ এককৰ স্থানৰ সংখ্যাটো যেটো হৈছে হেতু আমি আনসাৰটো পাই গৈছো বুজিছে নিশ্চয় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কৈছে যে এটা পৰীক্ষাত কৰণে ভাৱনাতকৈ 10 নম্বৰ বেছি পাইছে আৰু ইশাই ভাৱনাতকৈ 5 নম্বৰ কম পাইছিল যদি তিনিজনৰ মুঠ নম্বৰ 170 হয় 170 হয় তেন্তে ইশাই কিমান নম্বৰ পাইছে আমাৰ ইশাৰ নম্বৰটো উলিয়াব দিছে ইয়াত চাব ইয়াতো ভাৱনা আছে আৰু ইয়াতো ভাৱনা নামৰ ব্যক্তিজন দুয়োটাতে কমন আছে গতিকে আমি ভাৱনাই কিমান নম্বৰ পাইছে হেতু আমি ধৰি লম ভাৱনাতকৈ কৰণে 10 নম্বৰ বেছি পাইছে আকৌ ভাৱনাতকৈ ইশাই 10 নম্বৰ 5 নম্বৰ কম পাইছে গতিকে আমি ভাৱনাটো ধৰি লম ভাৱনাই ধৰি লওক x পাইছে এতিয়া চাব কৰণে কিমান পাব ভাৱনাতকৈ 10 নম্বৰ বেছি পাব কৰণৰ কাৰণে কি হ'ব কৰণৰ কাৰণে k বুলি লিখি দিছো কৰণে কিমান পাব ভাৱনাতকৈ 10 নম্বৰ বেছি আকৌ ইশাই কিমান পাইছে ভাৱনাতকৈ 5 নম্বৰ কম ইশা ই বুলি লিখি দিছো আই দি স্টাৰ্ট হ'ব যদি ই বুলি লিখি দিছো 5 নম্বৰ কম পাইছে অৰ্থাৎ x - 5 ভাৱনাই পাইছিলে ধৰি লৈছিলো x কৰণে পাইছিলে কিমান ভাৱনাতকৈ 10 বেছি আকৌ ইশাই ভাৱনাতকৈ 5 কম এই তিনিটা আমি ইকুৱেশ্যন পাইছো লগতে কি কৈছে তিনিজনৰ মুঠ নম্বৰ 170 বুলি কৈছে তেন্তে এই তিনিটা যদি আমি যোগ কৰো এইটো আৰু এইটো এই তিনিটা যোগ কৰাৰ ফলত আমি 170 পাম নিশ্চয় এখিনি বুজি পাইছে নে মই সাইডত কৰি দিছো অলপ x প্লাস এইটো কৰণৰটো x প্লাস 10 আৰু ইশাৰটো প্লাস x - 5 টোটাল কিমান হ'ব 170 পাম আমি 170 বুলি কৈছে সিম্পলিফাই কৰিলে কি পাই আছো x তিনিটা আছে ইয়াত চাব x এটা দুটা তিনিটা 3x হ'ব এটো 10 ৰ পৰা 5 বিয়োগ হৈ আছে তেন্তে কিমান হ'ব +5 কিমান হ'ব 170 এতিয়া এই 5 টো প্লাস হৈ আছে লেফট সাইডত এটো সাইডত গলে বিয়োগ হৈ যাব অৰ্থাৎ 3x = 170 ৰ পৰা 5 মাইনাস কৰিলে 165 হইব এতিয়া 3 টো পূৰণ হৈ আছিল হেতু সাইডত গলে রাইট সাইডত গলে হৰণ হৈ যাব অৰ্থাৎ x ৰ ভ্যালুটো কি হৈ যাব 3 দি যদি 16 হৰণ কৰা হয় 5 বাৰ 1 বাকি থাকিব 15 আকৌ 5 বাৰ অৰ্থাৎ 55 55 বাৰ অৰ্থাৎ ইশাই কিমান নম্বৰ পাইছিলে 55 55 অৰ্থাৎ অপচন বি টো হৈ যাব কাৰেক্ট বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্নটো কোৱেশ্চন নম্বৰ 5 আছে কোৱেশ্চন নম্বৰ 5 ত কৈছে 3/7 ৰ পৰা কিমান কমালে 2/7 হ'ব আমাক কৈছে যে 3/7 ৰ পৰা কিমান বিয়োগ কৰাৰ ফলত কমোৱা মানে কি বিয়োগ কৰাৰ ফলত আমি 2/7 পাম চাব আমি নাজানো কিমান কমাব লাগে গতিকে 3/7 ৰ পৰা আমি x এটা নাম্বাৰ বিয়োগ কৰি দেম যাৰ ফলত আমি কি পাম 2/7 পাম সিম্পলিফাই কৰিলে কি হ'ব 3/7 এটো প্লাসৰ আছিল ৰাইট সাইডত গলে মাইনাসৰ হৈ যাব ইয়াত থাকিব -x = 2/7 - 3/7 x আমি মাইনাসত ৰাখিব নোৱাৰো x ৰ ভ্যালুটো প্লাসত আহিব লাগিব গতিকে ইয়াত এটা মাইনাস পূৰণ কৰিম এটো সাইডত মাইনাস পূৰণ কৰিছো কাৰণে এটো ৰাইট সাইডতো মাইনাস এটা পূৰণ হ'ব গতিকে এটো 2/7 মাইনাসৰ হৈ যাব আৰু 3/7 প্লাসৰ হৈ যাব এখিনি বুজি পাই নিশ্চয় গতিকে 3/7 - 2/7 হৈ আছে এতিয়া চাব LCM 7 হয় x = LCM 7 হ'ব এতিয়া 3 - 2 হৈ যাব অৰ্থাৎ কিমান পাই আছো আমি 1/7 3 ৰ পৰা 2 যদি বিয়োগ কৰো আমি 1/7 পাই আছো অৰ্থাৎ অপচন সি টো আমাৰ কাৰেক্ট হৈ যাব বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন কি কৈছে এটো 3/1/2 এটো মিক্স ফ্ৰেকশনত দিয়া আছে আৰু 3/1/2 ৰ পূৰণফল কিমান হ'ব গুণফল বুলি কৈছে গুণফল মানে পূৰণফল কিমান হ'ব চাব 3/1/2 পূৰণ 3/1/2 এটো মিক্স ফ্ৰেকশনত আছে আমি আগতে ফ্ৰেকশন ভগ্নাংশত কনভাৰ্ট কৰিব লাগিব সিম্পলিফাই কৰিম এটো 3 আৰু 2 এই 2 আৰু 3 আগতে পূৰণ কৰিব লাগিব যেটো পূৰণফল হ'ব সেই পূৰণফলটোৰ লগত ওপৰটো যোগ কৰিব লাগিব এটো যোগ কৰিব লাগে এনেকৈ মিক্স ফ্ৰেকশনটো আমি ফ্ৰেকশনত কনভাৰ্ট কৰো এটো ডাঙৰকে লিখি দিছো এনেকৈ কৰিম এটো পূৰণ যেটো পূৰণফল হ'ব 3 2 6 এই 6 ৰ লগত এই ওপৰটো যোগ কৰিব লাগিব অৰ্থাৎ 7/2 তলত যেটো আছে হেতু থাকিব মই এখিনি মুছি দিছো আকৌ এনেদৰে মিক্স ফ্ৰেকশনৰ পৰা ফ্ৰেকশনত কনভাৰ্ট কৰিব লাগে
এতিয়া কি হৈ আছে 3 2 6 আৰু 6 1 7 7/2 পূৰণ আছে পূৰণ কৰিম ইয়াতো 7/2 হ'ব 3 2 6 আৰু 1 7 7/2 ইয়াত চাব 2 2 4 আৰু ওপৰত 7 7 49 এটো চাব ভগ্নাংশত আহি আছে ফ্ৰেকশনত কিন্তু আনসাৰ কেটা কি আছে মিক্স ফ্ৰেকশনত আছে গতিকে আমাৰ আনসাৰটো মিক্স ফ্ৰেকশনত উলিয়াব লাগিব তাৰ কাৰণে আমি হৰণ কৰিব লাগিব 49 4 দি হৰণ কৰিব লাগিব 4 4 এবাৰ 9 আহি আছে আকৌ 4 9ত দুবাৰ 2 4 গুণ 8 কিমান 1 এটা আহি আছে এতিয়া চাব ওপৰত যেটো আছে হেতু আমি আগত লিখিম ইয়াত লিখি আছো 12 আৰু চাব এটো তলত যেটো আছে এটো ওপৰত গুছি যাব আৰু যেটো হৰণ হৈ আছিল হৰণ কৰা হৈছিল হেতু তলত আহি যাব অৰ্থাৎ 12 1/4 হৈ যাব আমাৰ কারেক্ট আনসার অপশন ডি টু হৈ যাব কারেক্ট বুজি পাইছে যেটো ওপৰত থাকিব হেতু আমাৰ এটো সাইডত লিখিব লাগে এটো তাৰ পিছত যেটো তলত ভাগ হে যেটো ওলাই হেতু আমি ওপৰত লিখো আৰু যেটোৰে হৰণ কৰো হেতু আমি তলত লিখো বুজি পাইছে এনেদৰে আমি ফ্ৰেকশনৰ পৰা মিক্স ফ্ৰেকশনত কনভাৰ্ট কৰো পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 কি কৈছে যে 6ৰ প্ৰথম 4টা গুণিতক সংখ্যাৰ যোগফল কিমান হ'ব গুণিতক আপুনি নিশ্চয় বুজি পায় গুণিতক মানে পূৰণফল 6ৰ প্ৰথম 4টা গুণিতক মানে 6ৰ যেটো পূৰণ নেওতা আছে হেতু 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 প্ৰথম 4টা গুণিতক আমি পালো এই প্ৰথম 4টা গুণিতকৰ যোগফলটো কিমান হ'ব 24 18 12 আৰু 6 যোগ কৰিলে কিমান পাম 4 আৰু 8 12 12 2 14 14 6 20 20 শূন্য 7 2 ইয়াত 4 হৈ আছে 4 2 6 60 অপশন ডি টু হৈ যাব আমাৰ কারেক্ট আনসার বুজি পাইছে নিশ্চয় প্ৰথমতে আমি প্ৰথম 4টা 6ৰ প্ৰথম 4টা গুণিতক উলিয়াইছো গুণিতক কেটা হল 6 12 18 আৰু 24 আৰু এই গুণিতক কেটা যোগ কৰি দিছো যাৰ ফলটো আমি 60 পাই গলো এনেদৰে আমি আপুনি বেলেগ কোৱেশ্চন প্ৰেক্টিস কৰিব ধৰি লওক যে হাতৰ প্ৰথম 10টা গুণিতকৰ যোগফল কিমান বা 11ৰ প্ৰথম 8টা গুণিতকৰ যোগফল কিমান এনেদৰে ধৰণৰ কোৱেশ্চন কেতিয়াবা খুদে এই হিচাপত আপুনি প্ৰেক্টিস কৰিব আহি যাব পৰৱৰ্তী প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 8 45 60 আৰু 75 ৰ HCF আৰু LCM ৰ যোগফল কিমান এতিয়া চাব দুয়োটা উলিয়াব লাগিব ইয়াত কোৱেশ্চনটো অলপ বেছি টাইম কনজিউমিং হয় আগতে তিনিওটাৰ আমাৰ LCM উলিয়াব লাগিব HCF উলিয়াব লাগিব তাৰ পিছত সেই LCM আৰু HCF ৰ যোগফলটো উলিয়াব লাগিব প্ৰথমতে আমি কি কৰিম LCM আৰু HCF ৰ কাৰণে উৎপাদকখিনি উলিয়াই লম উৎপাদক উলিয়াবৰ কাৰণে প্ৰথমতে কি আছে 45 ৰ 45 ৰ উৎপাদকখিনি উলিয়াবৰ কাৰণে 5 ৰে হৰণ হৈ আছে 5 9 গুণ আকৌ 3 ৰে 3 বাৰ ইয়াত কি আছে 5 3 আৰু 3 এইখিনি উৎপাদক হয় আকৌ 60 60 ৰ কাৰণে মই কালাৰটো চেঞ্জ কৰি দিছো 60 ৰ উৎপাদকৰ কাৰণে কি কৰিব লাগিব 2 ৰে হৰণ হৈ আছে 30 বাৰ আকৌ 2 ৰে 15 বাৰ 3 ৰে 5 বাৰ কি পাম আমি 2 2 3 আৰু 5 তাৰ পিছত আছে কিমান 75 75 ৰ কাৰণে 5 ৰে হৰণ হৈ আছে কাৰণ ইয়াত এককৰ স্থানত 5 আছে 5 এবাৰ 2 থাকিব 25ত 5 বাৰ 3 ৰে 5 বাৰ কিমান পাম এনেদৰে লিখিব পাৰিব আপুনি 5 আৰু 3 5 3 গুণ 15 অৰ্থাৎ 5 মাল্টিপ্লাই 3 এই তিনিটা পাই আছো আমি যিখিনি ফ্যাক্টৰ উৎপাদক কমন হয় তাক আমি HCF বুলি কওঁ অৰ্থাৎ ইয়াত চাব কিমান 5 3 3 আছে ইয়াত 5 আছে 3 আছে কিন্তু ইয়াত 2 নাই অৰ্থাৎ ইয়াৰ পৰা 5 এটা আহিব ইয়াৰ পৰাও 5 এটা আহিব HCF ৰ কাৰণে HCF তিনিটাত কমন কি আছে 5 আছে 5 আছে 5 আছে গতিকে 5 আহিব 3 আছে 3 আছে ইয়াতো 3 এটা আছে গতিকে 3 আহিব আৰু 2 ইয়াতে আছে খালি ইয়াতো নাই গতিকে 2 নাহে এইখিনি বুজি পায় জায়গাটো বহুত কম পৰি আছে মই এইখিনি মচি দিছো তেতিয়া জায়গাটো আহি যাব LCM 5 3 3 এইখিনি আহিছে তাৰ পিছত চাব ইয়াত 2 আছে কিন্তু ইয়াত 2 নাই এটাটো নাই 2 কিন্তু দুয়োটা 2 আহি যাব এইখিনি হয় তাৰ পিছত ইয়াত চাব 5 দুটা আছে 5 এটাটো লিখিছিলো ইয়াত 5 দুটা আছে দুটাৰ পৰা এটা লিখিছো আন এটা বাকি আছে হেতু লিখিব লাগিব চাব যিখিনি কমন আছে সেইখিনিটো লিখিমে লগতে যিখিনি কমন নাই বাকিটোত নাই বাকি তিনিটাৰ পৰা এটাটো নাই সেইখিনিও আমি লিখিম হৈছে তেনেদৰে আমি LCM টো লিয়াও উৎপাদকৰ পৰা 5 3 গুণ 15 15 3 গুণ 45 45 দুগুণ কিমান হয় 90 90 আৰু 2 পূৰণ কৰিলে 180 180 ৰ লগত যদি 5 মাল্টিপ্লাই কৰো কিমান হয়
18 আৰু 5 পূৰণ কৰিলে হৈ যায় 90 শূন্য এটা থাকিব মানে 900 পাই যাম আমি LCM এতিয়া চাব LCM আৰু HCF ৰ এটো কি 5 3 গুণ 15 5 3 গুণ 15 আমি HCF পাইছিলো LCM আৰু HCF ৰ যেটো যোগফল হেইটো আমাক খুদিছে 900 আৰু 15 যোগ কৰিলে 915 অৰ্থাৎ অপচন সি টো হৈ যাব আমাৰ কারেক্ট আনসার বুজি পাইছে কোৱেশ্চন নম্বৰ 9 কি কৈছে ৰাতিপুৱা 8:35 বজাত 3খন ঘণ্টা বেল একেলগে বাজে 3খন ঘণ্টা একেলগে বাজে যদি হেইবোৰ 12 সেকেন্ড 15 সেকেন্ড আৰু 18 সেকেন্ডৰ পিছে পিছে বাজে ঘণ্টা কেটাৰ সময়ৰ ইন্টাৰভেলটো দিয়া আছে ইমান সময় পিছে পিছে বাজিব এটা বেল বাজে 12 সেকেন্ড পিছত এটা 15 সেকেন্ড আৰু এটা 18 সেকেন্ড পিছত বাজে তেন্তে কি কৈছে এই ঘণ্টা তিনিখন একেলগে আকৌ কেতিয়া বাজিব এবাৰটো 8:35 ত বাজিলে ৰাতিপুৱা আকৌ একেলগে কেতিয়া বাজিব তাৰ কাৰণে আমি এই সংখ্যা কেটা যি কেটা আছে এই সংখ্যা কেটা তাৰ আমি LCM উলিয়াম 12 15 আৰু 18 এই তিনটাৰ LCM কি হ'ব কিমান 3 ৰে হৰণ হৈ আছে 3 4 গুণ 3 5 গুণ আৰু 3 6 গুণ 2 ৰে হৰণ হৈ আছে 2 2 গুণ 5 ত না যায় 6 ত 3 বাৰ এতিয়া চাব কি আছে 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 আৰু 60 3 গুণ 180 হৈ যাব আমাৰ LCM এটো চাব সেকেন্ডত দিয়া আছে কিন্তু দেই সেকেন্ডত অৰ্থাৎ 180 সেকেন্ড পিছত মানে কমনটো আমি পালো 180 সেকেন্ড পিছত আকৌ একেলগে বাজিব আমাৰটো ইয়াত 180 সেকেন্ডত কলে নহব 180 যেটো সেকেন্ড আছে হেতু আমি মিনিটত কনভার্ট কৰিম কনভার্ট কৰাৰ পিছত কি পাম আমি মিনিটত কনভার্ট কৰিলে 60 ৰে হৰণ কৰিব লাগে 00 কেনসেল হৈ আছে 6 18 ত 3 বাৰ অৰ্থাৎ 3 মিনিট হৈ যাব অৰ্থাৎ 3 মিনিট পিছত আকৌ ঘণ্টা তিনিটা একেলগে বাজিব এতিয়া বুজি পাইছেনে 3 মিনিট পিছত মানে কি 35 ৰ লগত 3 মিনিট যোগ কৰি দিয়ক তেন্তে কিমান হ'ব 38 এতিয়া চাব অপচন দুটা আছে এটা আছে 8:38 PM আৰু এটা আছে অপচন ডি 8:38 AM এতিয়া দুটাৰ পৰা কোনটো আনসাৰ শুদ্ধ হ'ব ইয়াত চাব AM বুলি কৈছিলে কোৱেশ্চনত আছে AM অৰ্থাৎ ৰাতিপুৱা গতিকে আনসাৰ ডি টো হৈ যাব কারেক্ট ইয়াত যদি আপুনি PM বুলি দি দিয়ে তেতিয়া হলে আনসাৰটো ভুল হৈ যাব নেক্সট কেতিয়া বাজিব হেতু খুদিছে গতিকে আনসাৰ ডি টো হৈ যাব কারেক্ট পৰৱৰ্তী প্ৰশ্ন আমাৰ অন্তিমটো প্ৰশ্ন হয় কোৱেশ্চন নম্বৰ 10 এতিয়ালৈকে যি কেটা কোৱেশ্চন আমি সলভ কৰিছো 9টা কোৱেশ্চন হেখিনি বুজি পাইছে নে নাই হেতু কমেন্টত জনাব যদি আৰু ডিটেইলছত বুজাব লাগে তেতিয়া হলে হেতু জনাব আমি অন্তিমটো প্ৰশ্ন সলভ কৰো 154 * 18 = 2772 হয় তেন্তে 27.72 ডিভাইডেড বাই 1.8 ৰ মান কিমান হ'ব কোৱেশ্চনটো যি সকলে বুজি পাইছে হেই সকলে অতি সহজতে আনসাৰটো উলিয়াই দিব পাৰিব চাব কি কৈছে ইয়াত চাওক প্ৰথমতে ইয়াত চাব এটো কি হয় ইয়াত মিল আছে এটো 18 এটো 1.8 এটো 227 আৰু 2772 আৰু 27.72 মিলি আছে না নাই খালি পয়েন্টৰ অলপ ডিফাৰেন্ট হয় হয়নে এইটো চাওক এটো আমি সলভ কৰিলে কিমান পাম এটো যদি আমি এটো সাইডত লৈ যাও হৰণ হৈ যাব এই 18 টো ৰাইট সাইডত লৈ গলে অৰ্থাৎ এনেকুৱা হ'ব 2772 ডিভাইডেড বাই 18 ইকুৱেল 154 হয়নে এটো হ'ব এটো ৰেফাৰেন্সৰ কাৰণে এটো সাইডত ৰাখি থকা আপুনি এতিয়া চাব এটো ডিভাইড কৰিছে নহয় 72 ডিভাইডেড বাই 1.8 ইকুৱেল কিমান হ'ব এটো আমি পয়েন্টটো গুছাব লাগিব পয়েন্টটো গুছাৰ কাৰণে আমি 100 হৰণ কৰিব লাগিব কাৰণ 2 গৰ দশমিক আছে 27.2 উঠি যাব 72 আৰু ইয়াত 18 এই পয়েন্টটো গুছাৰ কাৰণে আমি 100 ৰে হৰণ কৰিম আৰু তলত 18 এইটো পয়েন্ট গুছাৰ কাৰণে আমি ওপৰত 10 এটা পূৰণ কৰিম বুজি পাইছে এটো 00 কেনসেল হৈ আছে এতিয়া চাব 2772 ডিভাইডেড বাই 18 কিমান হয় 154 আমি সাইডত আগতে লিখি ৰাখিছিলো হয়নে গতিকে 154 ডিভাইডেড বাই এটো 10 আছে নহয় ডিভাইডেড বাই 10 এটো 0 এটা আছে কাৰণে 1 ঘৰ দশমিক হ'ব 10 ৰে হৰণ হলে কি হয় 1 ঘৰ দশমিক হয় অৰ্থাৎ 15.4 হৈ যাব আমাৰ কারেক্ট আনসার যেটো অপশন বি ত আছে বুজি পাইছে নে যদি বুজি পোৱা নাই ভিডিওটো আকৌ চাব তেতিয়া হলে আপুনি বুজি পাব গতিকে ভিডিওটো যদি ভাল লাগি থাকে তেন্তে ভিডিওটো এটা লাইক কৰিব আৰু চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভ্যালুএবল কন্টেন্ট সমূহ আপুনি চাব পাৰে আৰু এতিয়ালৈকে যদি আপুনি আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই তেতিয়া হলে টেলিগ্ৰাম চেনেলটো জয়েন কৰি থব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাত আপুনি ক্লিক কৰি আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব
আমি তাত প্ৰতিটো ভিডিঅ'ৰে PDF সমূহ আপলোড কৰোঁ তাৰ পৰা ফ্ৰী অফ কষ্ট আপুনি ডাউনলোড কৰি নিজৰ ষ্টাডি মেটেৰিয়েলখিনি প্ৰস্তুত কৰিব পাৰিব আৰু আপোনাৰ যেটো প্ৰিপাৰেচন হয় হেতু আগুৱাই নিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ